हिरो सराया भस्म कराया महेश्वराया नित्या
ৰং পুৰণ আৰু গগন গমন এই চাৰিমুখী জীৱৰ মাজত মানৱেই শ্ৰেষ্ঠ বুলি জানে সকলোৱে। কিন্তু বুলি নলাগে প্ৰভু। আচৰণভূমি মানৱকো তিনিটা ভাগত কৰিছে বিভক্ত: উত্তম, মধ্যম আৰু অধৰ। যিটো জনে দেখে কেৱল পৰলেই দুখিতা অৱচিত কৰি তেওঁৱেই অধৰ্ম বুলি কয়। দুখবোৰ চিন্তা কৰি যিটো জনে ক'লে তেওঁৱেই মধ্যম লোক এই জগতৰ। আৰু দ্বিতীয় বিধ হৈছে উত্তম। সকলোৰে ভাল চিন্তা কৰে যিটো জনে উচ্চ নীচ দুখ গুণ নকৰি বিচাৰ সকলোকে সমভাৱে দেখি যিটো জনে ক'লে মুক্ত পালে তেওঁৱেই উত্তম লোক এই জগতৰ। কৰ্মফল অনুসৰি মানৱৰ হয় দেৱলৈ আৰু কৰ্মক্ষে দেৱতাই পাই অসুৰৰ প্ৰবৃত্তি। ক্ষন্তেক অপেক্ষা কৰা পাপা তাৰ প্ৰমাণ। পাৰ্বতীৰ চৰণ দৰ্শন কৰি সাৰ্থক কৰোঁ আপোন জীৱন। মহাদেৱে পাৰ্বতী সাধাৰণ মানুহৰ দৰে মনে আচৰণ কোনে কয় মহাদেৱ ৰজা মই নাম চেতক। সহস্ৰ দাস দাসীয়ে ভেবিছিল মোৰ সহস্ৰ পত্নী দিছিল আনন্দ অপাৰ। কিন্তু সকলো মায়া মোৰ আঁতৰাই হলো মই বৈষ্ণৱ আৰু পালো মই এই দিব্যৰো নিজ কৰ্মৰ ব্ৰহ্মলোক বিষ্ণুৰূপ দৰ্শনৰ দেখে জীৱন দৰ্শনৰ হেতু উপকৃত ফল দিয়া। তেন্তে অবিকল্পূৰ্ণ হ'ল জানো তোমাৰ? ভাবিয়া শেষ হৈ গ'ল মোৰ জীৱন দৰ্শনৰ। শুনি আছো ৰূপৰ মুখে তুমি হেনো মায়াহীন দেৱ দিগম্বৰ। কিন্তু তাৰ যে নাপালো প্ৰমাণ। কিয় ৰাজন? মহাদেৱ শুনি আছো লোকৰ মুখে লভি আছো জ্ঞান অধ্যয়নে। দূৰ কৰি মায়াহো সংসাৰৰ কুটিল বান্ধোন মহাভকত ৰূপে তুমি হৈছা বিবেচিত। কিন্তু স্বচক্ষে দেখি মই বুজিলো এতিয়া ব্ৰহ্মাটো বিশ্বাস সমানে। তুমি নুবুজাই ভাল। হৈছা তুমি শিৱৰ কাষত তুমি সপ্তহস্যৰূপ। কি কৰ্ম কৰিলা বুলি অধৰ্ম উত্তম অধৰ্মৰ এয়াই সুন্দৰ চালি। দেখা পাবা কি হ'ব ইয়াৰ পাছত অপেক্ষা কৰা পাবা তাৰ উদ্ধৃত প্ৰমাণ। ৰাজন, এনে বাক্য উচ্চাৰণবোৰৰ কি উদ্দেশ্য আছে তোমাৰ?
আশা তুমি পত্নী হবে প্ৰেমৰ প্ৰবল মোৰ সন্মুখত ধন্য তুমি ধন্য তোমাৰ পুৰণা আত্মা কেলে যে আগত বহি কেলে যে আগত বহি হে প্ৰভু হে মাতৃ ক্ষমা কৰা কি কৰ্ম কৰিলা তুমি সামান্য পদত উত্তেজিত হৈ তেওঁ কপিলৰ পৰা মুক্তিৰ ধাৰা কৰিছিল মুক্ত কৰি এই মুখতে এনেহেন চন্দ্ৰভাৱৰ নাছিল নিত্যাকৈ গৰ্বিত কাম কৰিলা পাৰ্বতী মাতৃ হাত তুলি আশীৰ্বাদ বুলি গ্ৰহণ কৰি সত্যকে পৰাগমন নিজ দুখত দণ্ড হৈ কৰিলো প্ৰহৰ নাজানি মায়াময় প্ৰভু মায়া ভ্ৰমে হল বিচলিত প্ৰভু আছে নিবেদন কৃপা কৰি শুনক মাতৃয়েও আছে নিবেদন নহবংশিত যে তব চৰণৰ পৰা যুগ যুগান্তৰে এই বাঞ্ছা কৰিবলৈ চৰণত যোৱা অভিজ্ঞান পূৰ্ণ হ'ব ভাল কৰ এতিয়া মই বিধানহে মাগিলো সৃষ্টিকৰ্তাই বিষ্ণুভাৱে কৰি আলোচনা চেতকেতুক জন্ম দিব বিদ্যা কৰিব এয়ে আছিল প্ৰভুৰ বচন ব্যক্ত কৰে মোৰ সমিতি এই সকলো জানো বিদিত তোমাৰ বিদ্যা প্ৰবন্ধৰ বাবে প্ৰয়োজন হ'ব এক মহান এই অস্ত্ৰৰ নাম হ'ব বজ্ৰ বজ্ৰ গ্ৰহণ কৰি ইন্দ্ৰই পাব বজ্ৰপাণি নাম ত্যাগ কৰি নদী তিমুলিয়ে দিব অস্থিৰ নাম এই অকিৰে মহান ভক্ত নিৰ্মাণিব বিশ্বকৰ্মাই দেখাও পাব জগত বাকীয়ে ত্যাগৰ মহিমা দেৱৰ
তাকে আমি মানিছো ও